নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই হাঁহৰ মাংসৰ আমাইঠু, কলিজা আৰু পাখি এইখিনিৰে মই এটা ৰেচিপি বনাইছিলোঁ। আহকচোন চাওঁ এইখিনি মই কেনেকুৱা বনালোঁ। আজি মই হাঁহ মাংসৰ এয়া আমাইঠু আছে, ঘিলা, এইবিলাক এই হাঁহৰ পাখিৰ এইবিলাক বনাব লৈছোঁ। এইখিনি আচলতে মোৰ নাতি ল'ৰাৰ অন্নপ্ৰাশনত হাঁহৰ মাংস দিছিলোঁ। তাতে এইবিলাক কিছুমান মানুহে দিলে খাই বেয়া পায়, সেইকাৰণে এইবিলাক এক্সট্ৰাকৈ ৰাখি থৈ দিছিলোঁ। এইখিনি মই আজি বনাব লৈছোঁ। আহকচোন চাওঁ এইখিনিৰ কাৰণে কি কি যোগাৰ লৈছোঁ। মই এয়া ডাঙৰ ডাঙৰ 4টা পিঁয়াজ লৈছোঁ আৰু ফোৰণ ফাৰ্ষ্ট টাইম দিবৰ কাৰণে এয়া শুকান জ্বালা, তেজপাত আৰু ইয়াতে কেইটামান জিৰা লৈছোঁ। এয়া ধনিয়া পাউডাৰ, এইটো জিৰা জালুকৰ পাউডাৰ 1.5 চামুচ, এয়া সৰু চামুচেৰে জুখি লৈছোঁ। এয়া 1.5 চামুচ হালধি, ইয়াতে জ্বলা গুড়িটো অকণমান বেছি লৈছোঁ, 2 চামুচ লৈছোঁ। আৰু ইয়াতে আদা ৰচুনৰ পেষ্ট পিচি থৈ দিয়া, আৰু এইখিনি কেঁচা জলকীয়া বেছিকৈ লৈছোঁ। আৰু ইয়াতে 5টা মিডিয়াম চাইজৰ আলু। আৰু আজি মই এই মাংসখিনিত তিতিলি দিম, পকা তিতিলি। এয়া পানী তিয়াই থৈ দিছোঁ। আৰু লৈছোঁ এয়া তেল, ৰিফাইন তেল। এইখিনি যোগাৰ কৰি লৈছোঁ। এইখিনি মই আজি জুইতে বনাব লৈছোঁ। এয়া কেৰাহী গৰম হৈ গৈছে, মই তেল দি দিছোঁ। এয়া ৰিফাইন তেল হয়, সফলা গোল্ড। এই তেলটো খালে মানুহৰ গেষ্ট্ৰিক প্ৰব্লেমটো নাথাকে, গতিকে আমি তেলটোৱে ব্যৱহাৰ কৰোঁ। ভালদৰে গৰম হৈ গ'ল, জিৰা কেইটামান দি দিছোঁ আৰু তেজপাত দি দিছোঁ। এয়া শুকান জ্বালা গোটা দি দিলোঁ। শুকান জ্বালা গোটেই দিব লাগিছিল, পাহৰিয়ে গ'লোঁ। পিঁয়াজখিনি আধা সিজা হ'ল। এইবাৰ ইয়াতে এই আদা ৰচুনৰ পেষ্ট 2 চামুচ দি দিছোঁ। ইয়াতে জলকীয়া আছে অকণমান পিছা, এইখিনি ভালদৰে লৰাই লৈছোঁ। ইয়াতে এইবাৰ কেঁচা জলকীয়া কেইটাও দি দিছোঁ। যিহেতু মাংসৰ পৰিমাণটো বেছি, মই জ্বলা অলপ বেছিকৈ দিছোঁ। তেলো অলপ মই বেছি সৰহকৈ দিছোঁ। হাঁহ মাংসত যদিও তেল থাকে, ইয়াতে অকল এই হাঁহৰ ঘিলা আৰু কলিজা আৰু পাখি এইখিনি আছে। তেলৰ পৰিমাণটো কম, সেইকাৰণে মই এই তেলটোকে দিছোঁ। ৰিফাইন তেলটোৱে অলপ বেছিকৈ দিছোঁ। মাংসত যিহেতু তেলৰ পৰিমাণটো কম আছে। এইবাৰ ইয়াতে যিখিনি মছলা আছে গোটেইখিনি মই দি দিম, অকল এই গৰম মছলাখিনিৰ বাহিৰে। বাকী থকা মছলাখিনি মই গোটেইখিনি দি দিলোঁ। এবাৰ মই ইয়াতে মছলাখিনি যাতে তলাত লাগি নধৰে, সেইটোৰ কাৰণে নিমখখিনিও জোখমতে দি দিলোঁ। মছলাখিনি ধুনীয়াকৈ সিজি গৈছে। কিছুমানে ইয়াতে মছলাখিনি ভালদৰে সিজাই লোৱাৰ কাৰণে অকণমান পানী দিয়ে, মই পানী নিদিওঁ। এনেকুৱাই মাংসখিনি দি দিম, ভালদৰে লাৰি থাকিলে হ'ল। এইখিনি মাংস দি দিলোঁ। মাংসখিনি ভালদৰে এনেকুৱা মিক্স তল ওপৰ কৰি দিলোঁ, যাতে মছলাখিনি ধুনীয়াকৈ মাংসখিনি গোটেইখিনি মিক্সআপ হৈ যায়।
মাংসখিনিৰ পৰা তেল ওলাই আহিছে ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে। এইটো মই মাজে মাজে লৰাই আছোঁ। এইখিনিও অৱশ্যে সেইদিনা বনাই দিব, পোকে বনাই দিব টাইম থাকিলে সেইদিনা খোৱা গ'ল হয়, কিন্তু আইটেম বহুত আছিল, পোকে বনাবৰ কাৰণে টাইম নহ'ব কোৱাৰ কাৰণে এইখিনি থাকি গ'ল। সেইদিনা আইটেম আমাৰ বহুতখিনি দিয়া হৈছিল। ছাগলী মাংস আছিল, খাহী ছাগলী, হাঁহৰ মাংস, ব্ৰইলাৰ আৰু লোকেল ফিছ এনেকুৱা, আৰু ড্ৰাই চব্জি, পনীৰ, বেঙেনা চপ, এফালে পায়সখিনি বাৰু মই নিজে বনাইছিলোঁ, খুব টেষ্টি হৈছিলে, চবেই ভাল পাইছে। ঢাকন মাৰি দিম। ঢাকনিখন মাৰি মাৰি মই এনেকৈ সিজাই আছোঁ, মাজে মাজে লৰাই আছোঁ। ইফালে আনটো চুলাত মই পানী গৰম দিছোঁ মাংসখিনি দিয়াৰ কাৰণে, যিহেতু হাঁহৰ মাংস অলপ টাইম লাগিব, পানী দি আৰু মই ভালদৰে সিজাই ল'ব লাগিব, সেইকাৰণে গৰম পানী দিছোঁ। এয়া মাংসখিনি ইমান ধুনীয়াকৈ তেল ওলাইছে, তেল নোলাব বুলি ভাবিছিলোঁ, এতিয়ালৈকে মই পানী দিয়াই নাই, ইমান ধুনীয়া তেল ওলাইছে মাংসখিনিৰ পৰা, আধা সিজিছে। এইবাৰ মই ইয়াতে আলুখিনি দি দিম। আলুকেইটা দি দিছোঁ, যিহেতু আৰু বহুত টাইম আছে, আলুখিনি ধুনীয়াকৈ সিজি যাব। মাংসখিনি ইমান ধুনীয়া তেল ওলাইছে, তেলৰ লগতে মাংসখিনি গোটেইখিনি সিজিয়ে যাব। তথাপি মই অকণমান পানী দিম, মাংসত যিহেতু তেল বেছি ওলাইছে, মই ভাবিলোঁ অকণমান নৰসিংহ পাতো দিওঁ। নৰসিংহ পাত দিলে এই তেল থকা মাংসত খাই খুব ভাল লাগে। সেইখিনি ঘৰৰ পৰা লগে লগে ছিঙি আনি মই অলপ পিচি পেলাই খুন্দনাত দি দিলোঁ। নৰসিংহ পাত দিলে যিকোনো তৰকাৰীতে খাই খুব ভাল লাগে, যিহেতু ঔষধি গুণ আছে। এইবিলাক মাছ মাংসত দি খালে ভাল, খাব পাৰিলে। তেল থকা মাংসত বিশেষকৈ দিলে ইয়াৰ টেষ্টটো দুগুণ হয়। ইমান ধুনীয়া তেল ওলাইছে মাংসখিনি ধুনীয়াকৈ তেলৰ লগত সিজিয়ে গৈছে। তথাপি মই আৰু গৰম পানী অলপ দি দিছোঁ, আৰু আধা ঘণ্টা মই সিজাই ল'ম। এইখিনি পানী দি দিলোঁ, মই বহুতখিনি পানী দিছোঁ, এইখিনি শুকাই যোৱালৈকে বনাম। মই মাংস বনালে ভালদৰে অলপ টাইম লৈ বনাওঁ, যাতে ভালদৰে সিজে আৰু সোৱাদ ভৰাও হয়। 1 ঘণ্টা মই মাংসখিনি ধুনীয়াকৈ ভাজি সিজাই ল'লোঁ। মাংসখিনি ইমান ধুনীয়া দেখা হৈছে, জোলবিলাক অলপ কমি গৈছে, মাংস ভালদৰে সিজিয়ে গৈছে। সেইদিনাও কুককেইটা ইমান ধুনীয়াকৈ বনাইছে, হাঁহৰ মাংস বা এই ছাগলীৰ মাংস, মাছ, গোটেইকেইটা আইটেম খাই ইমান ভাল পাইছে। আৰু মাছৰ মূৰখিনি ইমান ধুনীয়াকৈ চাটনি বনাই দিছে, সকলোৱে খাই ইমান ভাল পাইছে, চবেই তৃপ্তিৰে খাইছে। আচলতে কিবা কাজকৰ্ম এনেকুৱা পাতিলে, এনেকুৱা ভাল কুক হ'লে খুব ভাল হয়, টকা পইচা খৰচ হ'লেও হোৱা যেন নালাগে। যিহেতু মানুহখিনি গোটেইখিনি খাই খুব প্ৰশংসা কৰিছে, খুব ভাল পাইছোঁ। আৰু এই চেনেলটোৰ জৰিয়তে এই কুককেইজনকো মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। আগলৈ যেন আকৌ ভালদৰে কাম কৰি যাব পাৰে, তাৰ কাৰণে আশীৰ্বাদ দিছোঁ আৰু ধন্যবাদ দিছোঁ, অশেষ ধন্যবাদ। এয়া এইবাৰ মই তিতিলিখিনি ধুনীয়াকৈ গুটিখিনি গুচাই ল'লোঁ, পানীত তিয়াই থৈ দিছিলোঁ, এইবাৰ এইখিনি মই দি দিলোঁ। আপোনালোকেও এনেকুৱা মাংস বা মাছত তিতিলি দি খাব পাৰে, বিলাহীতকৈ বহু গুণেই ভাল। যিহেতু ডাঙৰ গছৰ মানে টেঙা, যেনেকুৱা থৈকৰা হওক, তিতিলি হওক, এইবিলাক খাব পাৰিলে বেছি ভাল। বিলাহী আমি সোৱাদৰ কাৰণে খাওঁ, কিন্তু এইটো নাখালেও নহয়, ক্ষতিকাৰক হয় যদিও আমি খাওঁ, কিন্তু এইবিলাক তিতিলি বা থৈকৰা হ'লে বেছি ভাল হয় আৰু টেষ্টটোও বেলেগ পোৱা যায়। আপোনালোকে এনেকুৱা খাই চাবচোন। এয়া মোৰ হাঁহৰ মাংসখিনি হৈ গ'ল। এবাৰ ইয়াতে গৰম মছলাখিনি দি দিছোঁ,
ঠাণ্ডা হ'লে আৰু অকণমান গোটা হ'ব। এইবাৰ অকণমান মই ঘৰৰ ধনিয়া এইখিনি দি দিলোঁ। মোৰ আজিৰ তৰকাৰীখন হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাব। মোৰ এই ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৰে লগত, লগতে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি নতুনকৈ চাই আছে মোৰ এই ভিডিঅ'টো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি থৈ দিব। আপোনালোকে মোৰ আহিবলগীয়া নতুন নতুন ৰেচিপি আৰু আগত দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আজিলৈ আহোঁ। থেংক ইউ।